গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ সেয়ে আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে চাইছে অভি ব্লগছ আৰু আপোনালোকে জানেই 15 আগষ্ট আহি আছে আৰু 15 আগষ্টত আমি পতাকা উত্তোলন কৰিম পতাকা লৈ ঘূৰিম বহুত তাৰ মাজতে ঘৰতে ফেটি মানে পতাকা তুলিবৰ কাৰণে বনাই আছোঁ আৰু অলপ ওখ কৰিম ইমান ওখ কৰিব নোৱাৰি দিয়কচোন বহুত কষ্ট হয় আৰু মই যে এই চশমাযোৰ পিন্ধি আছোঁ এই চশমাযোৰ এনেই নহয় আপোনালোকেও পিন্ধি থাকে এটা সমগ্ৰ ভাৰততে এটা বেমাৰ আহিছে এইযোৰ চশমা মই ষ্টাইলত পিন্ধা নাই আপোনালোকে ভাবিব ই ষ্টাইলত পিন্ধিছে কিবা কিবি এইবোৰ নাভাবিব আপোনালোকে চশমাও পিন্ধক আৰু এইটো এটা বেমাৰ আহি গৈছে আৰু মোৰো হৈছে মানে সেইকাৰণে মই পিন্ধি থাকোঁ আৰু দাদাৰ হৈছে মোৰ হৈছে মাৰ হৈছে এই বেমাৰটো আপোনালোকৰো হ'ব পাৰে সম্ভাৱনা থাকে এইটো বেমাৰ সমগ্ৰ ভাৰততে এইটো বহুত বিয়পি পৰিছে এইটো বেমাৰ আৰু আপোনালোকে সজাগ হৈ থাকিব আৰু আহি আছে 15 আগষ্ট তেন্তে এইখিনিৰ পৰা বলক আমি ভিডিঅ'টি আৰম্ভ এতিয়া যাম পতাকা আনিব পৰিলোঁ গাইছ লুকি আছিলোঁ আৰু এয়া চাইকেল লৈ ওলালোঁ আৰু এতিয়া যাওঁ বল মই যিটো বস্তু বিচাৰি আছোঁ ফাইনেলি মই এতিয়া পাই গ'লোঁ এইখন ফাইনেলি দুনিৰ পৰা লৈ আহিছোঁ তোৰ কি লাগছি মহা এইখন লৈ আহিলোঁ আৰু 15 আগষ্ট দেখুৱাই বলক মই আহিছোঁ এয়া বাঁহৰ তলত এয়া এতিয়া পতাকাৰ কাৰণে বাঁহ ৰ'ব কোনবা ভাল হ'ল এডাল অলপ ভাল হ'ব এই ডাঙৰ কাক হেডাল নহয় ঠিকে এডাল নহয় এই হেডাল ডাঙৰ হ'ব না এই অটোটো অলপ হেৰি ডাঙৰ খান নহয় জানো এইডাল নহয় নহয় এইডাল এই নহয় যি এইডাল এইখিনি কত হ্যাঁ মিনময় আৰু এয়া মই আৰু মোৰ লগত আছে সুমন এয়া দুইটা বাঘ আছে কাটি দিলে আৰু লাগিব পতাকাৰ একদম কটাৰী ভাঙি দিছোঁ সেইকাৰণে ভাঙা কটাৰী দি লৈ আহিছোঁ নহ'লে আমাৰ গালি খাব লাগিব হা একদম এখন ফিনিচিং দি থাকিলেও এডাল এই ভাই 15 আগষ্ট দিনা অলপ ফুৰিব লাগিব এদিনা ব্লগ লাগিব আমাক আপোনালোকে ব্লগ পাব না নাপায় পাবই লাগিব নেকি কি কিন্তু হৈছে কৌতাই কৰি আছে এইখিনি মানে মোৰ কৰাত কিবা উল্টা পুল্টা হ'ল বোলে কিবা অলপ দুটাই মিলাব এইবাৰ এইফালে এইটো পুলি মানে পৰিস্মিতা আৰু এইটো জোন সুমন ভাই নাই ভাল লাগছে না পতাকাখন 40 টাকা লৈছে এতিয়া আজি যিহেতু 15 আগষ্ট কি কৰিম আৰু এতিয়া
4:50 হৈছে এতিয়া ফুল নিব আহিছোঁ এতিয়া ফুল লৈ যাওঁ তাৰপিছত ফুৰিব যাম আকৌ গা পা ধুই কিনে তেন্তে বলক ফুলকেইটা লৈ আহোঁ বাৰু ক'ত কি হয় দেখা যাওক আৰু মানে আপোনালোকে ফুৰিব যোৱা ভিডিঅ' দেখাম আৰু মোৰ এইকেইদিনৰ ভিতৰত 10টামান হ'ব চাগে জ্বলি আছে কেমেৰাটো বলক কি কৰিম আৰু এনেকৈ মিউজিক চিউজিক বজাই লৈ আহি আছোঁ এই গাছ মই এতিয়া ফুল লৈ ল'লোঁ এতিয়া যাম মই ফুৰিব গা পা ধুই কিনে আৰু মোৰ পতাকাখনো আছে বাৰু এতিয়া ফাৰ্ষ্ট গাটো ধুব লাগে ঘৰত গৈ কিনে এইখিনি জেগাত তুলিম মানে চাফা তাফা হৈ গ'লে আজি পূৰা আৰু মই এতিয়া কি কৰিম গাটো ধুবই বলক মোৰ চাইকেলত পতাকা লগাই ল'লোঁ আৰু এতিয়া ফুৰিব যাওঁ বলক আগতে সেই দৰ্জাখন খুলিব লাগিব চেপা খালোঁ বলক চাইকেলত উঠি ল'লোঁ বলক আমি যাম এইটো জুনিৰ শ্বপ মই যে আহিছিলোঁ পতাকা আনিবলৈ আগত মানে 4 মাহ আগত মানে ইয়াতে দোকানখন আছে আপোনালোকক সেইকেইটা নিকালত ভিৰ হৈ আছে মানে বেছি আৰু এতিয়া মই চাইকেলৰ পৰা নামি ল'লোঁ নহ'লে পৰিব লাগিব ক'ৰবাত এখন হাতেৰে চাইকেল চলাই থকা কথাটো আৰু থিয়েটাৰ আছে 10 অক্টোবৰ 11 অক্টোবৰ 12 অক্টোবৰ চব আহিব এইখন আমাৰ স্কুল ইয়াত আহিম অলপ পিছত আৰু মই ফুৰি আহোঁ বলক এতিয়া এইখন হৈছে আমাৰ জিম দুনিৰ জিম সেইখানে জিম গাইছ পতাকা উঠাই ল'লোঁ আৰু এতিয়া পতাকা উঠাম মাহঁত আৰু এইফালে গোটেই পতাকা মোৰ চাইকেলত মানে দুখন আছে আৰু এইফালে সূৰ্য হ'ল মানে আৰু 6:30 বাজিল যিহেতু কৈ যাব সূৰ্য উদয় হ'ল আৰু এতিয়া পতাকা উত্তোলন কৰিম মানে মোৰ ভেটি আগতে বনোৱা হৈছিল কিন্তু মই কালি বহুত মচিব লগা হ'ল ব্লক কৰিব লগা হ'ল আৰু আমাৰ সেইটো হৈছে এইটো গৰুটো মানে গোটেই খচি গোটেই মানে লেতেৰা কৰি দিছে আৰু পুৰাকৈ ভাঙি দিছে তাৰপিছত মায়ে এইখিনি কৰি দিছে আৰু মই কৈছিলোঁ নহ'ব সেইকাৰণে খাম এতিয়া বুলি আহোঁ এইফালে মা মিনমা আহি পেলাই এতিয়া আমি পতাকা উত্তোলন কৰিম না দিয়া আমি এটা পতাকা উত্তোলন কৰিম আৰু এইফালে পতাকা ৰেডি হৈ আছে এইফালে ইয়াৰ ৰ'চ কুকুৰটো আহি পেলা সেইটো এটা ৰ'চ আছে
আৰু এইটো মোৰ দোষ মানে আমাৰ ছাগলী জয় জয় মাতরো মাতরো শেষ কৰিবলৈ ওলাইছোঁ আৰু আপোনালোকৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা হৈছে ভিডিঅ'টি কমেণ্ট কৰি জনাই দিব আৰু যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব গতিকে বাই বাই টাটা